তো আগৰ ভিডিঅ'ত কৈছিলো হে পুৰবালি কৈ যদি পাৰ্ট 2 লাগে তেতিয়াহলে কমেন্ট কৰিবা আৰে ভাই কেলা জিলাহে কমেন্ট কৰিছা আৰে ব্ৰো পাৰ্ট 2 লাগে পাৰ্ট 2 লাগে পাৰ্ট 2 লাগে হে মইতো মানুহে ন অলপ মানটো ভাবিবলৈ টাইম দিয়া তো বলা পাৰ্ট 2 লৈ আহিলো অতি শীঘ্ৰে চাই লওঁ আৰু কোনোবাই যদি পাৰ্ট 1 টো চোৱা নাই ডেসক্ৰিপচনতে লিংকটো আছে গৈ চাই লোৱা হে ৰবা এই ভিডিঅ'টো এন্ডলৈকে চাই লোৱা তাৰ পিছত তো লেটস গো নমস্কাৰ মোৰ কলিজাসকল পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ বাই দা ৱে মই ৰিকি বৰঘৰ আপোনালোকে চাই আছে ফটুৱা লৰাটো ৰোষ্টিং ভিডিঅ' মই নাজানো কেলা এইবোৰ কাপোৰ এই সৰুতে পিন্ধানে কিনি লৈছে যেনেকুৱা লাগিছে চাগে এই কেলা এইবিলাক কাপোৰ সৰুতে বাই দা ৱে সৰুতে পিন্ধা কাপোৰবোৰ পেলাই নিদি এইবিলাক কেলা ভিডিঅ' বনাই পিনি হিজিৰামি কৰিবলৈ লাগে দিয়াচোন আৰু অলপমান কেলা ছুটি হলে মানে তো কেলা ওলাই পৰিল হয় মানে ভৰি টপিনা কথা কৈছো লো মেন্টালিটি থিংকিং কি গম পোৱা নাই হা হেতু কাৰণে তুমি সৰি কৈছো ন মই লো মেন্টাল বুলি সবকে বিকাশ দাই মানে ভাল এজনিক পাঠ পঢ়াইছা নো মেন্টালিটি থিংকিং মানে কি যদি নেজানে তেতিয়া হলেনো কেলা কেমেৰাৰ সন্মুখত আহি পিনি ইনে আলেবালে বকিছিলি সেইবাবে কওঁ কেলা কিবা এটা কেমেৰাৰ আগত বা ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ আগত হেজাৰ বাৰ মান ভাবি চাবি তাৰপিছত কেলা আপলোড কৰিবি ইনে আলেবালে বকি কেলা চিঞৰি নুফুৰিবি সৰি কৈছো এম সৰি মোক মাফ কৰি দিয়ক সবে তাই আলেবালে বকি পিনি আৰু কেলা কিছুমান অশ্লীলতা শব্দ ইউজ কৰি পিনি এতিয়া আকৌ তাই কৈছে কেলা সৰি সৰি মই ছোৱালীজনী মানে বেলেগ ধৰণৰ মোৰ হয়তো মানে মোক বুজোৱা মানুহ না কোনোবাই যিটো কয় মই হেতুকে শুনি লওঁ মোৰ বেনটো মানে হেৰো কেলা তোৰ ভাগৰ বয়স নাই কম এতিয়া কেলা 35 বা 38 ইয়াৰ্ছ আৰু এতিয়াও তই কেলা লোকৰ কথাতেই যাও হেৰো কেলা কিছুমান কথা মানুহে নিজে বুজিব পাৰি আৰু কেলা তই মিষ্টাৰ জেএছবি লগত লিপ কিছ কৰিবলৈ যাতে তোক কেলা কোনোবাই বুজাই বাৰিশ হে তুতকৈ চাগে কেলা কমছে কম ময়ে ধুনীয়া নাচিছো বাৰিশ হে এইজনীক চাই ল কেলা গুৱাহাটীৰ হেনো ডন হয় ডন ঠিকে শুনিছা কেলা গুৱাহাটীৰ বোলে ডন হয় কৰিবনো কি কেলা কাম নাইকিয়া মানুহ কলগছৰ অভাৱত গুৱাহাটীৰ বাকী ৰাইজৰ লগতে লাগি ফুৰিছে আহি যাবি কেলা কলগছৰ বাগান পাতি থৈছো কিমান খাবি খুব বেছি 3 ডাল সাইজটো জিৰাহে কেলা 10 ডালৰ ওপৰত মাৰি দিবি তই কেলা ক'ব নোৱাৰি এইচোন কেলা গোটেইখন আইন তাই নিজৰ হাততে তুলি ল'লে বাই দা ৱে কেলা এক আৰু ৰোষ্ট কৰিব নোৱাৰি মই ৰোষ্টিং বাদ দি দিম বুলি কেলা ভাবিছা নেকি এক কেলা আকৌ বজাম থেংক ইউ ফৰ মাই ৱাচিং ভিডিঅ' আৰু লোকৰ দৰে মোক কেলা চেনেলটো ছাবস্ক্ৰাইব কৰা লাইক কৰা শ্বেয়াৰ কৰা ইমান দৰে বকি নুফুৰো লাষ্টতে কওঁ থেংক ইউ ফৰ মাই ৱাচিং ভিডিঅ' যদি এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু নেক্সট ভিডিঅ'লৈ প্ৰতিশ্ৰুতি আজিলৈ